কৰক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছোঁ মোক এৰেষ্ট কৰক মোক লৈ যাওক ভিক্টৰ হাজৰিকাই ভয় থৈছে মোকো ভয় থৈ দিয়ক মই ভয় নকৰোঁ মই অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰ হয় বুকত হাত ৰাখি ক'ব পাৰিম বিষম গতি এনেকুৱা হৈছে যে আমিনুল হক ডাঙৰীয়াই নগৰ আমিনুল হক ডাঙৰীয়াই যোনটো কথা কৈছে সেইটো কথা মই সম্পূৰ্ণ সমৰ্থন কৰোঁ এনেকুৱা হৈছে টকা লৈ ধন লৈ পেলাই লেনদেন কৰিছে চেলেঞ্জ কৰিছোঁ মোক অকলে পৰীক্ষা পাতক মই পৰীক্ষাত পাছ কৰি দেখাই দিম আৰু মোৰ চব এইবিলাক দাগ দিয়া আছে দাগবিলাক চাব পাৰে সিহঁতে OMR চিটখন মোক লাগে মোক OMR চিটখন মই বিচাৰোঁ মোক OMR চিটখন লাগে আৰু মোৰ কিমান শুদ্ধ হৈছে মই সেইটো বিচাৰোঁ কওক থাৰ্ড গ্ৰেডৰ কাৰণে 3 লাখ টকা ফ'ৰ্থ গ্ৰেডৰ কাৰণে 5 লাখ টকা ছেকেণ্ড গ্ৰেডৰ কাৰণে 8 লাখ টকা সেনেকৈ সিহঁতে ওলাওক আমি দুখীয়া আৰু আমি দৰিদ্ৰ সীমা ল'ৰা ছোৱালীয়ে চেন্নাই কেৰালাত গৈ পেলাই কাম কৰি 3 লাখ টকা আনি পেলাই চৰকাৰক দিম আৰু আমি ফ'ৰ্থ গ্ৰেডৰ চাকৰি ল'ম 8 লাখ টকা দিম আমি থাৰ্ড গ্ৰেডৰ চাকৰি ল'ম খালৈ গৈছিলোঁ কিন্তু সিহঁতে ইমান ডাঙৰ এটা ষড়যন্ত্ৰ ৰচিব বুলি আমি সপোনতো ভবা নাছিলোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কথা কৈছিলে পানী পানী গাখীৰ গাখীৰ সেই পানী পানী গাখীৰ গাখীৰ কি হৈছে ক'ত চব গাখীৰে পাইছে পানীয়ে ক'ত পাইছে পানী নৈয়ে বৈয়ে গৈ আছে সেই আৰু লখিমপুৰ মেডিকেল কলেজত এটা ডাঙৰ বিষম গতি হৈছে আমি আকৌ পুনৰীক্ষণৰ দাবী জনাইছোঁ যে এইটো পুনৰীক্ষণ হয় আৰু মোৰ তাত মোৰ প্ৰশ্ন কাকত মোৰ লগত আছে মোৰ ইয়াত OMR চিটৰ নাম্বাৰো আছে প্ৰশ্ন কাকত আছে OMR চিটৰ নাম্বাৰ আছে মোৰ ফালৰ পৰা 50 নম্বৰ হৈছে মই তাৰ পৰা মই 47 পাব লাগে 47 পাব মই পাছ ফেইলৰ কথা মই নাজানো সিহঁতে কি কৰিছে কিন্তু মই 47 পাব লাগে আৰু মোৰ EWS চাৰ্টিফিকেট আছে ইকনমিক উইকাৰ ছেকশ্যন যোনটো চাৰ্টিফিকেট মোৰ তাত আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে টিভি আহি পেলাই এড দিয়ে মাজে মাজে এডভাৰটাইজ দিয়ে কয় EWS চাৰ্টিফিকেট তুমি যদি প্ৰথমত এপ্লাই কৰোঁতে যদি এড নকৰে পিছত দিলেও হ'ব মই পিছত মোৰ এষ্টেনত যোনজন নিৰীক্ষণ কৰিছিলে মোৰ চেণ্টাৰত নিৰীক্ষকক সুধিব পাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মই OMR চিটৰ লগত মোৰ EWSখন মই গাঁঠি দিছিলোঁ জেৰেক্স কৰি মই গাঁঠি দিছিলোঁ মোক নিৰীক্ষকে কৈছে হ'ব যোৱা তোমাৰ EWSখন আমি একচেপ্ট কৰিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সুধিব পাৰে জুনুবস্তি আদিবাসী জুনুবস্তি স্কুলত মোৰ পৰীক্ষা হৈছে নিৰীক্ষকক সুধিব পাৰে মই EWS চাৰ্টিফিকেট দিছিলোঁ কোনো এইটো পৰীক্ষা কোনো ধৰণৰ কাট অফ মাৰ্ক নাই কোনো ধৰণৰ নাম উল্লেখ কৰা নাই কোনো ধৰণৰ নাম্বাৰ নাই কিমান পাইছে কোনে কিমান পাইছে একো নাই কোনো তথ্য নাই খালি এটা PDF দিছে আৰু ৰোল নম্বৰ দিয়া দিছে PDF হিচাপে তো মোৰ তাত প্ৰমাণ আছে এটা ৰোল নম্বৰ 7 ঠাইত আছে 7টা ঠাইত এটা যদি ৰোল নম্বৰ 7 ঠাইত কেনেকৈ হ'ব পাৰে এইটো ইম্পচিবল যদি সি যদি এটা লেবৰেটৰী এটেণ্ডেণ্টত কি ধৰি লওক হায়েষ্ট লাগে 48% তাতে সি সীমাবদ্ধ থাকিব সি ধুবি চুইপাৰ লেবৰেটৰী এটেণ্ডেণ্ট পিয়ন ফ'ৰ্থ গ্ৰেডত কেনেকৈ আহিল ৱাৰ্ড বৰ্ড কেনেকৈ তাৰ ৰোল নম্বৰটো আহিল